আইতামক বেয়া পাব আমনি কৰি থাকিলে। হ'ব মা, মই আইতাক আমনি কৰি নাথাকো নহয়। মই ধুনীয়াকৈ অকলে অকলে খেলি থাকিম। তুমি চিন্তা নকৰিবা, তুমি ধুনীয়াকৈ কামলৈ যোৱা। ঠিক আছে, এইটোহে আমাৰ গুড বয়। মা, ইয়াক চাব, মই ডিউটিলৈ যাওঁ। হ'ব যোৱা। মই তাক কৈছোঁ, আপোনাক বেছি আমনি কৰিবলৈ দিয়া নাই। এই কিনো আমনি আৰু, মইচোন ঘৰখনত অকলে থাকোঁ। সি থাকিলে মনটো ভাল লাগে মোৰ। তুমি নিশ্চিন্ত মনে থাকাগৈ। স্কুল দিবলৈ পৰা হ'লেহে অকণমান যদি শান্তি হয় আৰু। 4 বছৰ হ'লে স্কুলত দি দিম। তাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগিব নহয়, সেইকাৰণে ইমান কষ্ট কৰি আছোঁ মই। তাকেও বই, হ'ব দিয়া, তুমি যোৱা। তোমাৰ নহ'লে আকৌ দেৰি হ'ব। ঠিক আছে মা, মই গৈ থাকোঁ। গুডু? অঁ আইতা। আহা, আমি টিভি চাওঁগৈ। অঁ আইতা, মোৰ তোমাক কথা এটা সুধিবলৈ মন আছিল। কি কথানো? মোৰ লগত যে পিহু, আমাৰ ঘৰত যে মোৰ লগত খেলিবলৈ আহে। অঁ, কি হ'ল পিহুৰ? পিহু মাকো আছে দেউতাকো আছে, কিন্তু মোৰ মাহে আছে, দেউতা নাইচোন। দেউতা ক'ত গ'ল? সকলোৰে দেউতা নাথাকে নেকি আইতা? অঁ আইতা, কি হ'লনো? মোৰ দেউতা নাই নেকি? কোৱা আকৌ। নাই অ', তোমাৰ দেউতা নাই। তোমাৰ দেউতা আকাশত তৰা হৈ আছে। কি কৈছা? সঁচাকৈ তৰা হৈ আছে নেকি? সঁচাকৈ তৰা হৈ আছে। ঠিক আছে তেনেহ'লে, মই আজি ৰাতিপুৱা দেউতাক সদায় চাম আকাশত। দেউতা ওলাই নে নোলাই চাম নহয়। তুমি মিছাই কৈছা নে সঁচাই কৈছা? ঠিক আছে, হ'ব বাৰু। আহা আহা, টিভি চাওঁগৈ। ঠিক আছে, ব'লা আইতা। ৰাম, ইমান গৰম দিছে। তাৰোপৰি এইফালে গাড়ী এখনো অহা নাই। সন্ধিয়াই লাগিব হ'ল। ঘৰলৈ সোনকালে যাওঁ বোলো। কি হ'ল মানে গাড়ীবোৰৰ? অ' ভাই, এইফালে চাচোন, তাই অফিচৰ পৰা ওলাই আহিলেই। তাতে তোৰ কি হ'ল? আৰে তই এনেকৈ কৈছ যে, তই নাজান নেকি মই তাইক ভাল পাওঁ বুলি? জানো, কিন্তু তাইও জানিব লাগিব নহয় তই যে তাইক ভাল পাওঁ বুলি। কেতিয়াবা জানো সাহস কৰিব পাৰিছ ক'বলৈ কাৰণে? তই কেতিয়াও নোৱাৰ। অলপ সময়, মই কৈ থৈ আহোঁগৈ তই যে তাইক ভাল পাওঁ বুলি। সেই নালাগে নালাগে, কি যে কৈ থাক নহয় এইবোৰ। একো নহয়, তই ৰচোন। এক্সকিউজ মি। হয়, কোন হয় আপুনি? তোমাৰ নামটো কি? কিয় লাগে আপোনাক? আৰু মই অচিনাকি মানুহক মোৰ নামটো কিয় ক'ম? কোন হয় আপুনি? আৰু চাওক, মোক এনেকৈ ৰাস্তাই ঘাটে কথা সুধি নাথাকিব। মই অভদ্ৰ ল'ৰা নহয়। মই আপোনাক কথা এটা ক'বলৈহে আহিছোঁ। কি কথা? মোৰ লগতেই তোমাক ভাল পায়। সেইটো মোৰ পিছফালে দেখিছা নহয়, সেইটোৱে। কি? অঁ, তোমাক বহুত দিনৰ পৰা কথাষাৰ কম বুলি ভাবি আছিল, কিন্তু মই জানো সি কোনোদিনে ক'ব নোৱাৰিব তোমাক। সেইকাৰণে আজি মই নিজেই তোমাক ক'বলৈ আহিছোঁ। চাওক, আপুনি যেনেকুৱা ভাবিছে মই তেনেকুৱা নহয়। জানো, প্ৰথমে সকলো ছোৱালীয়ে তেনেকুৱা কয়, পিছলৈ লাহে লাহে ভাল হৈ আহে। আপুনি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰক। বুজাবুজি পিছত হ'ব। বুজাবুজি পিছত হ'ব। তুমি এতিয়া কোৱা, তাক ভাল পাবানে নাই? মই নোৱাৰোঁ ভাল পাবলৈ। কিয়? তোমাৰ চাকৰি আছে কাৰণে তাক তুমি ভাল পাব নোৱাৰা, নহয় জানো? সেইটো আপোনাৰ ভুল ধাৰণা। ঠিক আছে, হ'ব। মই বাৰু তাক কৈ দিম যে তুমি তাক ভাল নোপোৱা বুলি। কি হ'ল? কি ক'লেনো তাই? তাই তোক ভাল নাপায়। বহুত ঘমাটো ছোৱালীজনী। তাই চাকৰি আছে কাৰণে তোক ৰিজেক্ট কৰিছে। কি? তাই তেনেকুৱা কৈছে? তেনেকৈ কোৱা নাই, কিন্তু মই বুজি পাইছোঁ। তাই সেইটো কাৰণে বেছি আগ্ৰহ দেখাই আছে। নালাগে ব'ল, তাইতকৈ ভাল ছোৱালী পাবি। মোৰ ল'ৰা সন্তান আছে, মই বিবাহিত। মই কি সেন্দুৰ নল'লো বুলিয়ে যে মই ছোৱালী হৈ যাম, সেইটো মিছা কথা। মোৰ মনত মোৰ হাজবেণ্ড এতিয়াও জীয়াই আছে, আৰু মৰালৈকে জীয়াই থাকিব। বোৱাৰী, আহিলা? অঁ মা, আহিলোঁ। কি হ'ল মা, আপুনি মনটো মাৰি থকা নিচিনা লাগিছে যে? নাই, এনেই। কি হ'ল কওকচোন? গুডুৱে আজি দেউতাকৰ কথা সুধিছিল, দেউতাক ক'ত আছে বুলি। তাৰপিছত আপুনি কি ক'লে? মই কৈছোঁ, দেউতাক আকাশত তৰা হৈ আছে। সি বোলে সদায় ৰাতি ৰাতি চাব আকাশখনত তৰা ওলাই নে নোলাই। ল'ৰাটো ইমান সোনকালে এৰি গুচি গ'ল আমাক। ভাবিলে কিবা লাগি যায়। কেনেকৈ পাহৰোঁ তাক? তাৰ স্মৃতিবোৰ মনলৈ আহিয়ে থাকে। হ'ব দিয়ক মা, মনটো বেয়া নকৰিব। এদিন নহয় এদিনটো সি সুধিলেই হয় ন দেউতাকৰ কথা। মা, মই কথা এটা ভাবিছোঁ। কি কথানো? মানে মা, মই অফিচলৈ গ'লে কালিৰ পৰা চাদৰ মেখেলা পিন্ধি যাম। সেইবোৰ কুৰ্তি ছেট, চুইজাৰ এইবোৰ পিন্ধি নাযাওঁ আৰু। কি হ'লনো? কোনোবাই কিবা কৈছে নেকি? নে আমাৰ গাঁৱৰ মানুহে কোনোবাই কিবা কৈছে? কোনে কৈছে? কোনে কৈছে? নামটো কোৱা। নাই মা, কোনো একো কোৱা নাই। আৰু কোনেনো মোক কি ক'ব? সকলোৱেচোন মোক ভালকৈ জানেই। নহ'লে কিয় পিন্ধি নোযোৱা? মা, সকলোৱে ভাবে মই গাভৰু ছোৱালী। যদি মই বিধৱা সাজত যাওঁ, তেনেহ'লে সকলোৱে ভাবিব যে মই বিধৱা বুলি, যে মই বিবাহিত বুলি। কিন্তু মই এনেকুৱা সাজ পিন্ধি গ'লে সকলোৱে মোক গাভৰু ছোৱালী নিচিনা পায়। সকলোৱে মোক প্ৰপ'জেল দিয়ে। এনেকৈ আৰু কিমান দিন চলিব মা? সেইকাৰণে মই ভাবিছোঁ কালিৰ পৰা আৰু মই এইবোৰ সাজ পিন্ধি নাযাওঁ। নাই, তেনেকুৱা নকৰিবা তুমি। নিজৰ সন্তানৰ মুখলৈ চাই তুমি তেনেকুৱা নকৰিবা। তাতে আকৌ তোমাৰ বয়সো হোৱা নাই। তোমাক ময়ো চাব নোৱাৰোঁ বিধৱাৰ সাজত। নালাগে, সেনেকৈ যাবা তুমি। একো নহয়, যোনে যি কয় কৈ থাকক। সেইবোৰ কথা তুমি কাণ খাৰ নিদিবা। নিজৰ কৰ্ম কৰি যোৱা। ঠিক আছে, হ'ব মা। মা? ক'লৈ গৈছিলা তুমি? দোকানত ইমান কাষ্টমাৰ আহি আছিলে, তুমি ক'লৈ গৈছিলা? জীৱন সংগী বিচাৰি। কি? জীৱন সংগী? অঁ মা, জীৱন সংগী।
কিন্তু নাপালোঁ। আজিকালি ছোৱালী দামী গাড়ী, দামী ফোন, দামী ঘৰ এনেকুৱা বিচাৰে। সঁচা অন্তৰৰ মানুহ কোনো নিবিচাৰে। কি কৈ আছা তুমি এইবোৰ? মই একো বুজি পোৱা নাই। ছোৱালী এজনীক মই ভাল পাওঁ বুলি কৈছিলোঁ মা, কিন্তু তাই মোক ৰিজেক্ট কৰি দিলে। কাৰণ তাই চাকৰি আছে আৰু মোৰ চাকৰি নাই অ' মা। মই দোকানী। এইবোৰ কি কৈ আছা তুমি? তুমি নিজে কৰ্ম কৰি খাইছা, বেলেগৰ তলত খোৱা নাই নহয়। আৰু কোন হয় তাই? নামটো কোৱা, মই তাইক চাম। নালাগে মা, একো লাভ নাই। আৰে কোৱাচোন। মই প্ৰায় ছোৱালীজনীক ফ'ল' কৰি থাকোঁ। তাই টাউনৰ অফিচ এটাতে জব কৰে। আজি মই সুধিবলৈ দিলোঁ ৰঘুক যে মই তাইক ভাল পাওঁ বুলি। আনকি মই তাইৰ নামটো নাজানো, কিন্তু তাই ৰঘুৰ আগত ক'লে ভাল নাপাওঁ বুলি। কাম এটা কৰিবা, ছোৱালীজনী ক'ত থাকে সেইটো ডিটেইলছ মোক দিবা। মই তাইৰ ঘৰত গৈ কথা পাতিম। মোৰ ল'ৰাটো ইমান বেয়া নহয় নহয়। মোৰ ল'ৰাটোক ৰিজেক্ট কৰিবলৈ কাৰণে তাই চাকৰি কৰে মানিছোঁ, কিন্তু মোৰ ল'ৰাটো কেনেকৈ ৰিজেক্ট কৰিব নোৱাৰে। হ'ব মা, মই বাৰু চাম আজি তাই ক'ৰ পৰা আহে। ঠিক আছে হ'ব, আহা ভাত খাই লৈ আহি। ঠিক আছে ব'লা মা। মোৰ এনেকুৱা কিয় লাগি আছে? কোনোবাই যে মোক পিছা কৰি আছে। কোনে পিছা কৰিব? পিছফালেতো কোনোৱে নাই, কিন্তু কিয় এনেকুৱা লাগি আছে মোৰ? নাই সোনকালে ঘৰ যাওঁ। মা আপুনি বাহিৰতে আছে? এই বাহিৰতে আছোঁ তোমাৰ কাৰণে। ই শুলে নেকি? শুলে। ভাত কেইটামান খুৱাই দিলোঁ। মই ভাত পানী বনাই থৈ দিছোঁ। তুমি হাত মুখকেইটা ধুই লোৱাগে। মই বাৰু ভাত বাঢ়োগে। ঠিক আছে বাৰু মা, মই ফ্ৰেছ হৈ লওঁ। আপুনি ভাত বাঢ়কগৈ। ঠিক আছে হ'ব। এই মানে ইয়াতে থাকে। ঠিক আছে, এতিয়া মই মাক পঠিয়াই দিব পাৰিম। মা, মা। কোৱা। তাই এড্ৰেছটো পাই গ'লোঁ মা। হয় নেকি? মই তোমাক এড্ৰেছটো কৈ দিম, তুমি তাইক এবাৰ চাই আহিব পাৰিবা। বহুত ধুনীয়া মা তাই। কিন্তু গ'লে তুমি ছানডে যাব লাগিব। ছানডে গ'লেহে তুমি তাইক লগ পাবা, নহ'লে তুমি তাইক লগেই নাপাবা। অফিচলৈ যাবগৈ। ঠিক আছে হ'ব বাৰু, ছানডে যাম। আইতা তুমি ধৰিব নোৱাৰা মোক। এতিয়া মই বুঢ়ী হ'লো আৰু তোমাৰ পিছে পিছে কেনেকৈনো দৌৰিম? গুডু, আইতাক আমনি কৰি নাথাকিবা দেই। আইতা তোমাৰ নিচিনাকৈ দৌৰিব নোৱাৰে নহয়। নাই একো কৰা নাই সি। এনেই ধেমালিহে কৰি আছে। মা আপুনি আকৌ দৌৰি নপৰিব তাৰ লগত, নহ'লে ক'ৰবাত পৰিলে হৈ যায় আৰু। হ'ব গুডু, তুমি আকৌ দৌৰি নপৰিবা। আহা আমি বেলেগ খেল খেলিম। ঠিক আছে ব'লা আইতা। আইজনী, পানী এগিলাচ পামনে? হয় পাব। সেইজনী চাগে বৰ মৰম লগা দেই। মোৰ ল'ৰাটোৱে সেইকাৰণে প্ৰেমত পৰি গৈছে চাগে। দেখিবলৈ ইমান ধুনীয়া। ক'ৰ পৰা আহিছে আপুনি? মই সিখন গাঁৱৰ পৰা আহিছিলোঁ। বৰকৈ পানী পিয়া ধৰিলে, সেইকাৰণে বোলো তোমালোকৰ ঘৰতে সোমাই পানী এগিলাচ খাই যাওঁ। আহক ভিতৰলৈ আহক। নেযাওঁ নেকি ভিতৰলৈ? একো নহয় আহক, আপুনি ইয়াতে বহকচোন। মই মাক পানী এগিলাচ আনি দিবলৈ দিওঁ। মোৰ মানে হাতখন লেতেৰা হৈ আছে। ঠিক আছে হ'ব বাৰু। মা পানী এগিলাচ আনি দিয়কচোন। কাক লাগে? এইফালে আহকচোন। ৰবা লৈ গৈছোঁ। এই গিলাচ লোৱা। এখেতক দি দিয়ক। দিয়ক বৰকৈ পানী পিয়া ধৰি আছিলে। ক'ৰ পৰা আহিছিলে পিছে আপুনি? মই সিখন গাঁৱৰ পৰা আহিছিলোঁ। ইফালে আহোঁতে খোজকাঢ়ি আহোঁতে ইমানকৈ পানী পিয়া ধৰিলে, মই বোলো আপোনালোকৰ ঘৰতে সোমাই পানী এগিলাচ খাই যাওঁ। ভালে কৰিলে দিয়ক। এইজনী আপোনাৰ ছোৱালী নেকি? হয় মোৰেই ছোৱালী। বৰ মৰম লগা দেই। পিছে ল'ৰা চৰা চাইছেনে নাই? ইমান মৰম লগা ছোৱালীজনী? নাই চোৱা। মই এখেতৰ ছোৱালী নহয়, মই এখেতৰ বোৱাৰী। কি? বোৱাৰী? বোৱাৰী। সকলোৱে ভাবে মই এনেকুৱা ড্ৰেছ পিন্ধি থাকোঁ কাৰণে মই এখেতৰ ছোৱালী। কিন্তু সকলোৱে মনত ভুল ধাৰণা এটা লৈ ঘূৰি ফুৰে যে মই এখেতৰ ছোৱালী বুলি। মই বিবাহিত। মোৰ এটি সন্তান আছে। মোৰ মানুহজন ঢুকাল। মই বিধৱা। সেইটোৱে সঁচা। সকলোৱে মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহে, যিসকলে নাজানে মই এতিয়া কি পিঠিত পষ্টাৰ লগাই ঘূৰি ফুৰিবলৈ লাগিব নেকি যে মোৰ হাজবেণ্ড নাই। আইতা তুমি আকৌ কিয় গুচি আহিলা? ইমান ধুনীয়াকৈ খেলি আছিলোঁ। ব'লা আকৌ। সেইটো মোৰ ল'ৰা। ল'ৰা ডাঙৰেই হ'লচোন। ডাঙৰেই হ'ল। দিয়া সোধাৰ কাৰণে বেয়া নাপাবা আকৌ দেই। মই নজনাতহে সুধিলোঁ। নাই কিনো বেয়া পাম আপোনাক? আপুনি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে, অচিনাকি কাৰণেহে সুধিছে। চিনাকি কোনোবাই সোধা হয় বেয়া পালোঁ হয়। আপোনাক আকৌ কিয় বেয়া পাম? হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ বাৰু। ঠিক আছে যাব। বহুত ধন্যবাদ পানী গিলাচ দিয়াৰ কাৰণে। হ'ব দিয়ক, ধন্যবাদ ক'ব নালাগে। আহিছোঁ। মা, কি হ'ল? তুমি গৈছিলা যে আজি তালৈ? তাইক দেখিলানে? তাইক তোমাৰ পচন্দ হৈছেনে? মা, কি হ'ল তোমাৰ? তাই তোমাক কিবা কৈছে নেকি? তুমি মুখেৰে একো মাত বুলি আনে যে? তাইক তুমি বিয়া পতা আশাটো বাদ দিয়া। সেইটো কেতিয়াও সম্ভৱ নহয়। মই জানিছিলোঁৱে তাই তোমাকো কিবা কিবি কৈছে চাগে। তাই বহুত বেয়া। দেখিবলৈ ভাল হ'লে কি হ'ল? তাইৰ অন্তৰখন বহুত বেয়া। নাই তেনেকৈ নক'বা তুমি। তাই বেয়া নহয়, তাই বহুত ভাল ছোৱালীও। তাইক পৰিস্থিতিয়ে সেইবোৰ কৰিবলৈ বাধ্য কৰাইছে। কি মা? কি কৰিবলৈ বাধ্য কৰাইছে? কোৱা মা।
তাই এগৰাকী বিবাহিত মহিলা। কি? তাই এটি ল'ৰা সন্তানো আছে আৰু যিখন ঘৰত তাই থাকে সেইখন তাইৰ হাজবেণ্ডৰ ঘৰ। কিন্তু মা, তাই যদি বিবাহিতই তেনেহ'লে তাই শিৰৰ সেন্দুৰ নাইচোন আৰু কুৰ্তি এইবোৰ কিয় পিন্ধি থাকে? তাই যদি বিবাহিতই তেনেহ'লে চাদৰ মেখেলা কিয় নিপিন্ধে? তাই কি চৰিত্ৰ বেয়া নেকি? চৰিত্ৰ বেয়া নহয় অ'। তাইৰ হাজবেণ্ড আৰু এইখন পৃথিৱীত নাই। তাই শাহুৱেকে সেইবোৰ পিন্ধিবলৈ দিয়ে। শাহুৱেকে ভাবে বগা সাজযোৰ পিন্ধিলে ল'ৰাটোলৈ মনত পৰে বোলে, সেইকাৰণে সেইবোৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে। কি? তাইৰ হাজবেণ্ড নাই? ময়ো প্ৰথমে শুনোতে বহুত চখ খাই গৈছিলোঁ। ইমান সৰুতে বিধৱা হ'বলৈ পালে, তাতে আৰু এখন ঘৰ চলাই আছে। এনেকুৱা ছোৱালী আজিকালি দিনত ক'ত পোৱা যায় বাৰু? নিজৰ শাহুৱেককো পোহপাল দিছে। বৰ মৰমীয়াল ছোৱালীজনী। তেনেহ'লে মা, মই তাইকে বিয়া পাতিম। কিন্তু এইটো অসম্ভৱ। তাই কেতিয়াও বিয়া নহয়। তাইক মই মান্তি কৰাম মা। লাগিলে তাইৰ সন্তানৰ পিতৃ হ'বলৈ মই ৰাজি আছোঁ। মই তাইক বিয়া কৰাম মা। কিন্তু সমাজে কি বুলি ক'ব? সকলোৱে হাঁহিব আমাক, এঘৰীয়া কৰি দিব। তেতিয়া আমি কি কৰিম? সেইটো আশা বাদ দিয়া। পৰা হয় ময়ো তাইক এইখন ঘৰৰ বোৱাৰী কৰি আনিলোঁ হয়, কিন্তু নোৱাৰোঁ। মা, এইটো কোনো লাজৰ কথা নহয়। সেইটো মই ভাল কৰ্ম কৰিবলৈ গৈ আছোঁ। এজনী ছোৱালীক উদ্ধাৰ কৰিবলৈ গৈ আছোঁ মই। তাই কি গোটেই জীৱন সংগী নোহোৱাকৈ কটাব? তাইৰো কি মন নাযায় এজন জীৱন সংগী হোৱাটো? কিন্তু তাই এইষাৰ কথা কেতিয়াও মানি নলয়, সেইটো মই ভালকৈ জানো। মা, আকৌ এদিন যাম মই। তোমাৰ লগত যাম এবাৰ। মই এইবাৰ কথাবোৰ খোলাখুলিকৈ কৈ দিম। তেতিয়া যি হয় দেখা যাব। আৰু মই জানো তাইৰ শাহুৱেকজনীও এইবোৰ কথা বুজি পাব। হ'ব বাৰু। ঠিক আছে, হ'ব দিয়া মা। ঐ ৰঘু। ঐ, কি হ'ল ক? কি হ'ল? মনটো এতিয়া মাৰিয়ে আছ নেকি? বাদ দে আৰু সেইজনী ছোৱালীৰ কথা। সেইজনী ছোৱালীৰ কাৰণে ইমান মনটো মাৰি থাকিব লাগে নে? পৃথিৱীত কি ছোৱালী আকাল হ'ল নেকি? হাম ছোৱালী পৰি আছে। তোৰ কাৰণে মই লাইন লগাই দিব পাৰোঁ। ৰচোন, কথাটো তেনেকুৱা নহয়। আমি যেনেকুৱা ভাবিছিলোঁ। মানে কি ভাবিছিলি? সেই অফিচৰ ছোৱালীজনী যে। কি হ'ল? সেইজনী কথাও শুনিবলৈ মন নাযায় মোৰ। ৰচোন, খং নকৰিবি। তাইৰ ঘৰলৈ মোৰ মা গৈছিল। আকৌ শুই দিয়ক, সেইহঁতৰ ঘৰলৈ কিয় পঠিয়াব লাগে? জানইচোন তাই অপমান কৰি পঠিয়াব বুলি। তাৰ পিছতো তই পঠিয়াই দিছ। অপমান কৰি পঠিওৱা নাই অ'। নহ'লে কি হ'ল? মানে তাই অলৰেডি বিবাহিত। তাৰ পিছতো মোৰ লগত কেনেকৈ বিয়াত বহিব বা মোৰ প্ৰপ'জেল কেনেকৈ একচেপ্ট কৰিব তাই? সেইকাৰণে মোৰ প্ৰপ'জেল একচেপ্ট কৰা নাছিল অ'। কি? বিবাহিত? তাই যদি বিবাহিত তেনেহ'লে সেন্দুৰ কিয় নাই? আজিকালি ছোৱালী বোৱাৰীবোৰ যে নহয়, সেন্দুৰ কণ ল'বলৈ টান পায়। সেন্দুৰ কণ লোৱা হয় আমিতো তাইক সুধিব নগলো হয় ন সেইবোৰ কথা। কি যে হ'ব নহয়, ঘৰত এটা ৰুম, অফিচত এটা ৰুম। আৰে তই কিয় খং কৰিছ? মোৰ কথাটো শুন না। কয় যা। এবাৰ মনে মনে থাক, গোটেই সম্পূৰ্ণ কথাবোৰ শুন, তাৰপিছত কি কবি। ক। তাইৰ হাজবেণ্ড ঢুকালেও। হাজবেণ্ড ঢুকাল যদি বগা কাপোৰ কিয় নিপিন্ধে? মই কৈছোঁ নহয় মনে মনে থাক বুলি। ক। তাইৰ শাহুৱেক আৰু তাইৰ ল'ৰা এটা আৰু তাই সেইখন ঘৰত থাকে। আৰু অফিচলৈ গ'লে শাহুৱেকে সদায় বেলেগ কাপোৰ পিন্ধি যাবলৈ দিয়ে। কাৰণ তাইক বগা সাজ পিন্ধিবলৈ নিদিয়ে। বগা সাজ পিন্ধিলে শাহুৱেকৰ হেনো ল'ৰাটোলৈ বৰকৈ মনত পৰে। সেইকাৰণে তাই সেইবোৰ কাপোৰ পিন্ধে। তাই নিজ ইচ্ছামতে সেইবোৰ কাপোৰ নিপিন্ধে। কি? ৰে, তাই বহুত মৰমীয়াল। ইমান সোনকালে তাই এনেকুৱা হ'ব বুলি ভগৱানে কি যে কৰি পেলালে নহয়। তাই গোটেই জীৱনটো ধ্বংস কৰি পেলালে। তাই গোটেই জীৱন এনেকৈ কেনেকৈ থাকিব জীৱন সংগীৰ অবিহনে? এতিয়া কি কৰিম বুলি ভাবিছ? মই মাক কৈছোঁ মই তাইকে বিয়া পাতিম। লাগিলে তাইৰ সন্তানৰ পিতৃও হ'ম মই। আৰু গাঁৱৰ মানুহে কি ক'ব? যি কয় কৈ থাকিব। কিন্তু মই যে এজনী ছোৱালীক উদ্ধাৰ কৰিম সেইটো সকলোৱে ভালে পাব লাগে। তাই ইমান ডাঙৰো হোৱা নাই। বাৰু, তোৰ কথাটো মই একমত হৈছোঁ। তই তাইক উদ্ধাৰ কৰিম বুলি ভাবিছ। কিন্তু তাই জানো এইবোৰ কথা জানে? নাই, তাই এইবোৰ কথা নাজানে। আৰু মায়েও সিদিনা তাইক একো নক'লে। এইবোৰ কথা শুনি মায়ে চকুলো টুকি গুচি আহিল। একো ক'বলৈকে নোৱাৰিলে। তেনেহ'লে তাই যদি এইটো কথাত অমান্তি হয় তেতিয়া? মই জানো তাই কেতিয়াও অমান্তি নহয়। আৰু লাগিলে তাইৰ শাহুৱেকক যদি চাবলৈ লাগে মই তাইৰ শাহুৱেককো চাবলৈ ৰাজি আছোঁ। কিন্তু মোক অকল তাইক লাগে। কথাটো চোন বহুত বেলেগ ফালে ঢাল খাই গ'ল। মই এতিয়া তোক কি চালাহ দিওঁ এইটোৱে ভাবি পোৱা নাই। মই তোক ক'বও নোৱাৰোঁ যে বিয়া নাপাতিবি বুলি, আৰু এইটো ক'ব নোৱাৰোঁ যে বিয়া পাত বুলি। চা, মই একো ক'ব নোৱাৰিম। তোৰ মনে যি কয় সেইটোকে কৰ। অলপ দকৈ ভাবি চিন্তি চাবি আকৌ, পাছত যাতে একো অসুবিধা নহয়। ভাবিবলৈ একো নাই, বহুত ভাবিলোঁ মই। এতিয়া মায়ে আৰু মই দুয়োজনে সিহঁতৰ ঘৰলৈ যাম। সেইবোৰ কথাটো ফাইনেল কৰি থৈ আহিম। তাই যদি না বুলি কয় তেনেহ'লে জোৰ নকৰোঁ আৰু।
তাইৰ মনটো বেয়া কৰি নিদিওঁ আৰু যদি হা বুলি কয় তেনেহ'লে সোনকালে বিয়াখন পাতিম ঠিক আছে বাৰু হ'ব দে মই এতিয়া গৈ থাকোঁ কি হয় তই মোক ফোন কৰি পেলাই জনাই দিবি ঠিক আছে হ'ব দে যা তই বাবা ব'লা আকৌ তাহাঁতৰ ঘৰৰ পৰা আহোঁগৈ অঁ মা ঠিক আছে ব'লা মোৰ কিন্তু বৰ ভয় লাগিছে তাই বা কেনেকুৱা ৰূপ লয় ধেই তাই তেনেকুৱা ছোৱালী নহয়েই তাই বহুত মৰমীয়াল তাই ইমান টানকৈ কথা কোৱা ছোৱালীয়ে নহয় মই যিমানখিনি গম পাইছোঁ ঠিক আছে বাৰু তোমাৰ আশাতে গৈছোঁ মা হ'ব দিয়া ব'লা আইতা মই খেলিবলৈ পাৰিছোঁ চোৱাচোন চোৱা অঁ পাৰিছা কিন্তু বেছিকৈ সিফালে গৈ নাথাকিবা আকৌ ঠিক আছে হ'ব আইতা চৰি দেই চৰি মই জানি বুজি মৰা নাছিলোঁ ইটছ অ'কে কোন হয় আপুনি কোন হয় তুমি অঁ আপোনাকতো চিনি পাইছোঁ সিদিনা আমাৰ ঘৰত পানী খাই গৈছিলে যে হয় মই আকৌ পানী পিয়া ধৰিলে নেকি নাই পানী পিয়া ধৰা নাই আমি বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ এইজন কি আপোনাৰ ল'ৰা হয় হয় মোৰ ল'ৰা হয় কি কথা কওকচোন মানে কথাটো ভিতৰতে কওঁগৈ নেকি অলপ পাৰ্চনেল কথা হয় ঠিক আছে হ'ব বহকি এতিয়া কওকচোন আপোনাৰ বোৱাৰীজনী ঘৰত নাই নেকি আছে এতিয়া ভিতৰতে আছে তাইকো মাতকচোন তাই থাকিলে কথাখিনি ক'বলৈ ভাল লাগিব ঠিক আছে ৰ'ব মোন মোন ইফালে আহাচোন কি হ'ল মা ইফালে ওলাই আহাচোন কি হ'ল মা এখেতলোকে বোলে কিবা কয় তাকে তোমাক মাতিবলৈ দিলে এতিয়া কওক আপোনালোকে এই ল'ৰাজনক মোৰ ক'ৰবাত দেখা নিচিনা লাগিছে তুমি সেইজনী নহয় জানো মোৰ অফিচৰ সন্মুখত ৰৈছিলা যে মানে তোমাৰ লগৰ এটাই মোক যে কিবা কথা এষাৰ ক'বলৈ কৈছিলে হয় সেইজনে মই কিন্তু তুমি আমাৰ ঘৰত যে কিহৰ কাৰণে মা কৈ দিয়া আকৌ মানে বহুত ডাঙৰ কথা এটা লৈহে আপোনালোকৰ ঘৰলৈ আহিলোঁ আপোনালোকে বেয়া নাপাব মোৰ ল'ৰাটোৱে বহু দিনৰ পৰা আপোনাৰ বোৱাৰীজনীক মানে বোৱাৰী বুলি নহয় দেই ছোৱালী বুলিহে ভাল পাই আছিল আৰু যেতিয়া গম পালে যে তাই বিবাহিত তেতিয়া তাৰ অলপ দুখ লাগিল সেইকাৰণে সি কৈছে আপোনাৰ বোৱাৰীজনীক মানে বোৱাৰী বুলি ক'বলৈ বেয়া লাগিছে একচুৱেলি আপুনি বেয়া নাপায় যদি আপোনাৰ ছোৱালী বুলি কওঁনে কওক সেইজনী মোৰেই ছোৱালী মানে বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ আমি আপোনাৰ ছোৱালীজনীক বিয়া পাতিম মোৰ ল'ৰাটোলৈ মানে মোৰ ঘৰৰ বোৱাৰী কৰি নিম আপোনালোকে অনুমতি দিয়ে যদি এইষাৰ আপোনালোকে কি কথা কৈছে আপোনালোকে জানে মই কি তাৰপিছতো আপোনালোকে এনেকুৱা ভুল কিয় কৰিবলৈ আহিছে এজন ডেকা ল'ৰাৰ জীৱন কিয় ধ্বংস কৰিবলৈ ওলাইছে মোৰ ল'ৰাৰ সন্তান আছে মই তাক লৈ বহুত সপোন দেখিছোঁ তাক মই ডাঙৰ মানুহ বনাব সপোন দেখিছোঁ মই বিয়া হ'ব নোৱাৰোঁ আপোনালোকে ইয়াৰ পৰা যাব পাৰে মই কেতিয়াও বিয়া হোৱাৰ কথা ভবাই নাই আৰু মোৰ হাজবেণ্ডক কেতিয়াও মই নিজৰ পৰা মচি দিব নোৱাৰোঁ সি বহুত দুখ পাব মই যদি এনেকুৱা এটা কাম কৰোঁ তাৰ প্ৰতি মৰম আৰু সন্মান ক'ত যাব মই যদি তোমাৰ লগত বিয়া হওঁ নাই মই এনেকুৱা ভুল নকৰোঁ মোন তুমি এনেকুৱা কিয় কৈছা তুমি ভালে পাব লাগে তোমাৰ কাৰণে ল'ৰা চাবলৈ আহিছে মা আপুনি এইবোৰ কি কথা কৈ আছে মোৰ অবিহনে গধু কি হ'ব সেইটো আপুনি ভাবি চাইছেনে সি অকলশৰীয়া হৈ যাব মই তোমাৰ সন্তানকো আঁকোৱালি ল'বলৈ ৰাজি আছোঁ মই তোমাৰ সন্তানকো লৈ যাম লাগিলে নাই গুডুক লৈ যাব নোৱাৰা সি মোৰ ল'ৰাৰ স্মৃতি একমাত্ৰ নাতি মোন মই তোমাক নিজৰ ছোৱালী বুলি কৈছোঁ তুমি সুখত থাকিলে মোৰো ভাল লাগিব আৰু গুডুৰ কথা তুমি চিন্তা কৰিব নালাগে গুডুক মই ৰাখিম মই ডাঙৰ দীঘল কৰিম তুমি নিজৰ জীৱন সুখী হোৱা মই জানো তুমি কিমান কষ্টত আছা আৰু এই কষ্ট মই সহ্য কৰি থাকিব নোৱাৰোঁ তোমাক দেখিলেই তেনেকুৱা লাগে তুমি কিমান কষ্ট পাইছা সকালতে তুমি বিধৱা হ'বলগীয়া হ'ল মই তোমাক নিজৰ ছোৱালী বুলি কৈছোঁ তুমি বিয়া হৈ যোৱা আৰু আপোনালোকৰ কি হ'ব নাই মই আপোনালোকক এতিয়াও বিয়া হ'ব নোৱাৰোঁ একো নহয় আমাৰ তোমালোকে মাজে মাজে আহি থাকিবা তোমাৰ এতিয়া কিমাননো বয়স হৈছে এতিয়াও বহুত জীৱন বাকী আছে জীৱনটো উপভোগ কৰা জীৱন দুদিনীয়া কেতিয়া কাৰ কি হৈ যায় একো ধৰিব নোৱাৰি যেনেকৈ মোৰ ল'ৰাটোৰ হ'ল আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ সি যে আমাক এৰি এইখন পৃথিৱীৰ পৰা গুচি যাব এতিয়া কি হ'ল গ'ল নহয় আমাক এৰি সেয়াই কৈছোঁ তোমাক মানুহৰ জীৱনত জীৱন সংগী এজন বহুত প্ৰয়োজন আৰু সেইজন জীৱন সংগী যদি বহুত ভাল পোৱা হয় তেনেহ'লে আৰু কি লাগে সেই ল'ৰাজনৰ চকুত মই অযুত মৰম দেখিছোঁ তোমাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান দেখিছোঁ যিহেতু তোমাৰ ল'ৰাৰ সন্তানকো লৈ যাম বুলি কৈছে তেনেহ'লে আপোনালোকে চিন্তা নকৰিব মোৰ ছোৱালীক মই নিজ হাতে বিয়া দিম আপোনালোকক সঁচাই কৈছেনে আপুনি হয় মই সঁচাই কৈছোঁ আপোনালোকে বিয়া যা যোগাৰ কৰক ঠিক আছে তেনেহ'লে এতিয়া আহিছোঁ আমি ভাল যাব নিজৰ জীৱনটো উপভোগ কৰা মই গুডুক ৰাখিব পাৰিম কাৰণ গুডু মোৰ লগতে থাকে তুমিতো অফিচতে থকা দিনটো সি একো আমনি নকৰে মই তাইক ৰাখিব পাৰিম তুমি তাৰ কথা চিন্তা নকৰিবা ঠিক আছে হ'ব মা আপুনি কোৱাৰ কাৰণেহে মই বিয়াখনৰ সন্মতি দিছোঁ নহ'লে মোৰ এই বিয়াত কোনো ইণ্টাৰেষ্ট নাই ঠিক আছে হ'ব বাৰু থেংক ইউ মুন তুমি মোৰ লগত বিয়া হোৱাৰ কাৰণে বহুত আশাত ৰৈ আছিলোঁ তোমাৰ কাৰণে বহুত আগৰ পৰাই তোমাক ফ'ল' কৰি আছিলোঁ
যেতিয়াৰ পৰা তুমি অফিচত কাম কৰিছিলা। কিন্তু সিদিনা মোৰ লগৰজনে যেনেকৈ ক'লে মোৰ অলপ বেয়া লাগিছিল। কিন্তু মায়ে যিবোৰ কথা ক'লে সেইবোৰৰ পৰা মোৰ তোমাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আৰু মৰম সকলো বাঢ়ি গ'ল। মই তোমাৰ লগতো ক'বই নাপালোঁ যে মই বিবাহিত বুলি। তোমাৰ লগতে নিজে নিজে যি টি ভাবি ল'লে। সি তেনেকুৱাই, তাৰ অলপতে খং উঠে। তুমি তাক বেয়া নাপাবা, সি মোৰ ভাল বন্ধু হয়। ঠিক আছে, হ'ব বাৰু। আজি আমাক সিহঁতৰ ঘৰতে ভাত খাবলৈ মাতিছে। সন্ধিয়াকৈ যাব লাগিব ভাত খাবলৈ কাৰণে। হ'ব, ঠিক আছে। আইতা, আইতা। কি হ'ল গুডু? আইতা, মা ক'ত গৈছেনো? মা অফিচৰ কামত বহুত দূৰত গৈছে। তুমি নাকান্দিবা আকৌ দেই। মায়ে পইচা নানিলে আমি ক'ৰ পৰা খাম? মা আহিব নহয়, সোনকালে আহিব বোলে। হয় নেকি আইতা? নাকানো দিয়া। আৰু তোমাক স্কুলতো নাম লগাই দিব লাগিব নহয়। স্কুলত নাম লগালে তুমি বহুত ফ্ৰেণ্ড পাবা। তাত গৈ তুমি বহুত ভাল পাবা। পঢ়িবা, লিখিবা, খেলিবা। ভাল লাগিব। আৰু পিহুও যাব নহয়? পিহুও যাব। ৰবা আইতা, মই পিহুক মাতি লৈ আহোঁগৈ খেলিবলৈ কাৰণে। ঠিক আছে, যোৱা। বিচাৰি বোৱাৰীজনী সুখত থাকিলেই হ'ল আৰু। ঘৰখন ভালেই, মানুহজনীও বহুত ভাল। সুখতে থাকিব তাই।